এই তই যা 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 তই যা গম পাইছ নহয় যা হ'ব যা যা আমাৰ তেলে কি দেখোন তই ইয়াত কি কৰি আছ নৃত্য নাটিকা কৰি আছো দেখি পোৱা নাই টমটমলৈ ৰৈ আছো এনেই অফিচলৈ দেৰি হৈ আছে 10টা বাজিবই হ'ল ইমান দেৰি কৰিছে টমটমখনে সদায় দেৰি হৈছে গম পাও নে এইকেইদিন অফিচলৈ বৰ চিন্তা কৰি থাক দেই ছোৱালী আহিব নহয় ৰচোন অকণমান ধৈৰ্য ধৰ এইকেইদিন সদায় দেৰি হৈছে 10টা বজাৰ পৰা মোৰ ডিউটিয়ে থাকেচোন সেইটো হয় পিছে নোহোৱা নহয় পিছে এটা কথা নহয় মহাশয় কি জোৱাৰটি এপৰলৈকে কোনজনীৰ লগত লেকচাৰ মাৰি আছিলি হে লেকচাৰ তই বৰ জিদি ভাবি থাক দেই ছোৱালী হু ল চাচোন চা ৰাতি কাৰ লগত কথা পাতিছিলো নিজে চা এইটো কাৰ নাম্বাৰ হা আননোন নাম্বাৰ যে নে ছেভ কৰা নাই তই ভয়তে গমেই নাপাওঁ কাৰ নাম্বাৰ গমেই নাপাওঁ ৰিচিভ কৰোঁ ৰং নাম্বাৰ বোলো আবে বিশ্বাস কৰ ৰং নাম্বাৰ ৰিচিভ কৰি আছো ৰ হেল্ল' দেহা কি কৰিছানো কালি ৰাতি কিছ দিবলৈকে শুই থাকিলা ন বেয়া পাইছো কিন্তু দেই দেহা কোননো আপুনি হে আৰে দেহা ইমান সোনকালে পাহৰিলানে কোন দেহা আপোনাৰ হে কোন দেহা মিছা মিছিকে কিয় জ্বলাজুইত ঘিউ পা ঢালি আছেনো আপুনি ফোন ৰাখক বুলি কৈছো ফোন ৰাখক সেইডাল থাক তই ঐ গলিগে যে এইজনী বৰ পেচপাতৰ দেই তই কি পেচ পাতিলো হা কি পেচ পাতিলো যোৱাকালিৰ পৰাতো সেইজনৰ কথা পাতিলিয়ে যা গৈ পাতগে এপিনে পাহি নহ'লে নহয় এতিয়া কিয় কৈ ৰাখিলি এজনী কথা হা কিয় কৈ ৰাখিলি এইজনী এৰচোন আবে তাইক মই চিনি নেপাওঁ তই মই কাণেৰে শুনিয়ে নেপাওঁ মই কলা নহয়নে আৰে বিদ্যা শপত খাই কৈছো হ'ব মই জনা আছে বিদ্যা শপতহি নাজানে ঐ ৰচোন এইজনী তাই চাগে ৰাতি এপেক খালে বেচেৰি নিচা ফটাই নাই আৰু বয়ফ্ৰেণ্ড বুলি মোকে জিতি কৈ আছে সঁচাকে কৈছনে তই আমাৰ গোখানিক বাৰু মিছাকে ক'ব পাৰিম নে সঁচাই মিছাই ৰামায়ণ মহাভাৰত গাব নালাগে তই বৰ জিতি ভাবি থাক দেই ছোৱালী ইমান খং নে তোৰ শুন না ৰ শিখৰ খাবি কি কলি শিখৰ কান্তলীয়া ছাৰ চিনি পাওঁ কালি যে দিছিলি হয় খাবি নেকি আকৌ নাই আইদেউ মই নাখাওঁ শিখৰটো আছে নহয় 10 টকাকৈ নি যাব যে লাজ নাইকিয়া চবেইছত থাক ঐ খাই যা আমাৰ ই মানে অভিজ্ঞতা কৈছো ইটাক ভাল পাব পাৰিব জানো ধেত কেলা তেনেকে কেলে কৈছনো তাৰ আমাৰ বাহি আছেনো কোন ঠিকে কৈছ তই এইটো অভি আহিলেহি ব ৰ বহিছো ঐ আজি পিছত তাই কলিনে নাই আজিও তাইক কওঁকে ভাবি থাকোঁতে গ'ল তই এনেকেই দিনবোৰ গুচি গৈছে আৰু তই নোৱাৰ আৰু তই তাইক কৈ নিদিয় কিয় কেনেকৈনো কবি তাইতো চৰকাৰী চাকৰিও আছে মোৰতো একো নাই বে ই বে চেণ্ডি দেখাইছে বে ঐ ই কান্দিছে বে ধেত নাই কন্দা পাগল নি কিয় কান্দিম আকৌ মই চাওঁ ই বে কান্দিছে বে কান্দোৰাটো এইটো আৰে ধেত নাই আৰে পিল পেলাইছে আৰে নাই কন্দা মই
বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হ'লেও তোমাক লগ দিয়ে বাহ ঐ মুনা মেকুৰী ঐ আহিলি কলি মুনা মেকুৰী মই মুনা মেকুৰী গৰু ছাগলী হাঁহ কুকুৰা পৃথিৱীৰ সমস্ত জীৱ জন্তুখিনিকে নাম দি দে কাইলৈ যদি আৰু নতুন কিবা আছে নহয় সেইটো কবি তই মোক তইনো সদায় সদায় কিয় গালিখন পাৰি থাক তোক ভাল লাগে কাৰণেহে মই মাতো আকৌ আৰম্ভ কৰিলি ন সময়বোৰ এনেকৈ গৈ আছে সোনকালে কিবা এটা নকৰ কিয় এইবাৰ কিবা কিবি ওলাব নহয় সেইবোৰত দিবি আৰু আজি বৰ গৰম উঠিছো মই যাওঁ নহ'লে দে ঐ এজনী যে যায়গে পাই ঐ গলিগে যে ৰচোন বোলো ৰচোন কি হ'লনো তোক ভাল লাগে মোৰ ফটোৱা আকৌ এজনী ৰ বোলো ঐ বোলো এইজনী যে কি হ'লনো বল না আজি ক'ৰবাত ফুৰিবলৈ যাওঁ ক'লে যাবি যাম আৰু ক'ৰবাত তোৰতো আজি অফিচো নাই বল বল তই মানা কৰিলেও মোৰ মতে চুমাতি দিম তই ৰঙা চিঙা পৰিলেও খঙত হ'লেও হাঁহি দে তোলৈ চাই সুখী হ'ম মই অভিমানী হ'লে অভিমান নহ'ব জনমে জনমে মৰম দিও মনাম মই তোৰ অভিমান জানিলেও জগতে জানক তোক লাগে মোক নালাগে আনক প্ৰতিটো পুৱা বেলি তোক লাগে কম ভগৱানক তোৰ লগতে জীৱন জীয়াই ল'ম তোৰ লগতে মৰিও চাই হ'ম সাৰথি হৈ থাকিবি বিশ্বকোতে সজাই থম আৰে গেম খেলা মতে ফোন কৰিব পাৰে এইজনী যে ক কি মানে কেনেকৈ দুখ পালি তই গৈ আছো তোৰ ওচৰলৈ গৈ আছো কি যে হ'ব এইজনী পাহি পাহি খোল না ক'ত দুখ পালি তই ক'ত দুখ পালি চাওঁ পাহি আৰে তই ক'ত দুখ পালি মানে নিজৰ কমন চেঞ্চ বোলা বস্তুটো নাই নেকি তোৰ ভাগ বচোন ইয়াত বচোন ইয়াত ক'ত দুখ পালিনো তই চাওঁ ইমান ভয় খালি নে তই কি হ'ল এনেকৈ কৈছ যে তই মই চাইছিলোহে মই কোৱা লগালগনো তই আহ নাহ মই চাইছিলোহে কোৱা লগালগে যে পটককৈ এলৈ আহিবি কোনেনো জানিছিলে চা ছোৱালী তই এতিয়া সৰু ছোৱালী হৈ থকা নাই সকলো কথাত যে তই ধেমালি কৰিবি মইহে জানো তোৰ কিবা হৈছে বুলি মই ততাতীয়াকৈ তোৰ কাষলৈ আহিছোঁ আইও মোৰ পাগলটো মোৰ একো হোৱা নাই নহয় তই মই নেমাৰিবি চা ছোৱালী তোক নেদেখাকে
তই নুবুজিবি সময়বোৰ কিদৰে পাৰ হয় মোৰ। মই বুজি পাওঁ তোৰ অভিমানেৰে ভৰা দুচকুত মই মোৰ প্ৰতি থকা ভালপোৱাখিনি মই দেখা পাওঁ। চা মই তোক আপোন কৰি ল'ব বিচাৰোঁ। তই বুজি ল না নিজে নিজে যে মই তোক চিৰজীৱনৰ কাৰণে আপোন কৰি ল'ব বিচাৰোঁ। ইমান ভাল পাওঁনে তই মোক? চা ছোৱালী, মই চিনেমা হিৰোৰ দৰে ক'ব নাজানো তোক যে মই তোক কিমান ভাল পাওঁ। তই এজনী পঢ়া শুনা ছোৱালী, তই নিজে নিজে বুজি ল না যে মই তোক কিমান ভাল পাওঁ। কেলা ময়ো ভাল পাওঁ, বহুত ভাল পাওঁ বে মই তোক। ময়ো ভাল পাওঁ। আজি মই তোমাকে মনে উচুপে কিয় জানো ৰচোন মেছেজ এটা আহিছে। আবে কি হ'ল? মই চাকৰি পালো বে। সঁচাকে? চা কংগ্ৰেচুলেশ্যন অভি। হে প্ৰভু, ব'ল ব'ল এতিয়া পাৰ্টি দিবি। চা এতিয়া তই সুখী নে? মই বহুত সুখী, ব'ল আকৌ এতিয়া পাৰ্টি দিবি। পইচাই নাই পাৰ্টি দিবলৈ। এনেকৈ আমি বন্ধুৰ পৰা ভাল পোৱা হলোগে। সঁচাকৈ কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ নহয়, সময় নালাগে, কিন্তু সেই ভাল পোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে। তাই মোক জীয়াই থাকিবলৈ প্ৰেৰণা যোগালে, সুখী হৈ থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। হে ভগৱান, তুমি তাইক সকলো দিবা যিয়ে মোক তাই হৃদয়ত জিৰণি ল'বলৈ ঠাই দিলে।